আমাৰ যিখন ৰাস্তাৰ কাষত স্কুল আছে সেইখন খুব আটক ধুনীয়া বিল্ডিঙেৰে আমি খুব ডাঙৰ স্কুল এখন তাতে বনাম আৰু অসমৰ ভিতৰত আটাইতকৈ যাতে ধুনীয়া স্কুল হিচাপে এই দুখন হ'ব পাৰে তাৰ কাৰণে আপোনালোকে সহযোগিতা মানে বহুত লৰালৰিকৈ দৌৰাদৌৰিকৈ মানে যাবলৈ ওলাইছোঁ আমাৰ ইয়াতে CM ছাৰ আহি আছে কাৰণ আমাৰ চাংচাৰীত এখন মডেল স্কুল নতুনকৈ খুলিব তাৰ বাবে CM ছাৰ আহি আছে ইনগ্ৰেশ্যনৰ কাৰণে গৈ আছোঁ তাত গৈ আপোনালোকক লগ পাই আছোঁ আৰু মই এতিয়া আহি পাইছোঁ আহি পেলাই মানে ইয়াতে হস্পিটেলৰ কাষতে আমাৰ গাড়ীটো ৰাখি দিছোঁ মানে আগত যাব নোৱাৰি কাৰণ বহুত জাম আছে আৰু CM ছাৰো আহিব হৈছেই তাৰ বাবে আগৰ ফালে নাযাওঁ আৰু বেছি দেৰি নকৰোঁ গৈ লওঁ তাতে গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ CM ছাৰে কি কয় সাংবাদিকসকল আৰু লগতে প্ৰশাসনীয় লোকসকল সকলো আহি আছে ইয়াতে আৰু CM ছাৰো আহি পালেহি এতিয়া স্কুলখন ইফালে লৈ যাব কেতিয়া পাৰিব আমাৰ ইয়াৰ মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট চব বিল্ডিং ভাঙি গৈ ধুনীয়া খেলপথাৰ ড্ৰয়িংটো ধুনীয়া গাইড কৰিব একদম এস্থেটিক ডিজাইন এটা হায়াৰ ছেকেণ্ডেৰী 4টা ছেকশ্যন হ'ব পৰাকৈ 1ৰ পৰা হ'লে কিমানটা ক্লাছ থাকিব 12টা ছেকশ্যন নপৰে এটা ক্লাছ হ'ব 1 2 3 4 5 6 12 সায়েন্স আৰ্টছ দুইটাৰে হায়াৰ ছেকেণ্ডেৰী হ'ল 4টা হ'ল তাৰমানে 12 16 তাৰপিছত 16ৰ লগত তোমাৰ প্ৰিন্সিপাল ৰুম লাগিলে 17 হ'ল তাৰপিছত তোমাৰ লেবৰেটৰী ছায়েন্সৰ লেবৰেটৰী দুটা লাগিব এটা হ'ব মানে কেমিষ্ট্ৰি ফিজিক্স কিমান হ'ল 19টা তাৰপিছত টিচাৰ্ছ কমন ৰুম থাকিলে 20টা গাৰ্লছ কমন ৰুম থাকিলে 21টা আৰু লাইব্ৰেৰী থাকিব 22টা ৰাফ 25টা ৰুম লাগিব 25টা ৰুম কাৰণ এটা স্মাৰ্ট ক্লাছ ৰুম লাগিব IT ৰুম লাগিব গোটেইখিনি ইয়াত বনাই দিব সেইখিনি ৰিপেয়াৰিং কিমান তাতে গৈছে আৰু এতিয়া CM ছাৰ আমাৰ বালিকা বিদ্যাপীঠলৈ আহি পালে আৰু যিখন বালিকা বিদ্যাপীঠ আটক ধুনীয়া স্কুল হ'বলৈ গৈ আছে কেইদিনমান পিছত আৰু CM ছাৰক লগ ধৰিবৰ কাৰণে বহুত লোক ইয়াতে ৰখি আছিলে লগ ধৰিলে CM ছাৰৰ লগত আৰু কথা বাৰ্তা পাতিলে তাৰপিছত আমি সকলোৱে ভিতৰত গ'লোঁ গৈ পেলাই বলক চাওঁ CM ছাৰে কি ক'লে এখন গামোচা প্ৰদান কৰিব এবাৰ এটা জাতি প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহোদয় আমি আগবাঢ়িছোঁ কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়ক গামোচা আৰু জাতি প্ৰদান কৰিবৰ বাবে প্ৰধান শিক্ষক মহোদয় পাতিছোঁ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়
এইবাৰ আমি আগবাঢ়িছোঁ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তই আগৰীয়া দেৱক এখন ইছলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাব। বাইদেউ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে জাপিৰে সম্বৰ্ধনা জনাইছে। ঠিক আছে, হ'ব। এতিয়া মই দুআষাৰ কৈ দিওঁ। আমাৰ শ্ৰদ্ধাৰ ৰাইজ, আজি মোৰ ইয়াত অহাৰ উদ্দেশ্যটো হ'ল যে আমাৰ চাংচাৰিত দুখন স্কুল আছে আৰু দুইখন স্কুলৰে অৱস্থাটো খুব বেয়া হৈ আছে। সেইকাৰণে দুইখন স্কুল আমি এমালগেম কৰি ল'লোঁ। এতিয়া আমাৰ যিখন ৰাস্তাৰ কাষত স্কুল আছে সেইখন খুব আটক ধুনীয়া বিল্ডিঙেৰে আমি খুব ডাঙৰ স্কুল এখন তাতে বনাম। আৰু লগত এইখন স্কুলতো যিহেতু 14 বিঘা মাটি আছে, ইয়াৰো পিছফালে আমি ধুনীয়া স্কুল বনাম আৰু সম্পূৰ্ণ হৈ যোৱাৰ পিছত এই সন্মুখৰখিনি আমি ভাঙি দিম যাতে খুব ধুনীয়া স্কুল হৈ যায়। সেইকাৰণে প্ৰধান শিক্ষক আৰু আমাৰ পৰিচালনা সমিতিয়ে যাতে আমাৰ লোক নিৰ্মাণ বিভাগক সহযোগিতা কৰে তাৰ বাবে মই আহ্বান জনাম। আৰু অসমৰ ভিতৰত আটাইতকৈ যাতে ধুনীয়া স্কুল হিচাপে এই দুখন হ'ব পাৰে তাৰ কাৰণে আপোনালোকে সহযোগিতা আৰু মিটিঙৰ শেষৰ পিছত সকলোৱে এনেকৈ ছাৰৰ লগত চেলফি ল'লে আৰু ছাৰৰ সকলো গুৰুত্বপূৰ্ণ কথাবোৰ শুনি বহুত ভাল লাগিল যে আমাৰ চাংচাৰিত অসমৰ আটাইতকৈ আটক ধুনীয়া স্কুলখন হ'বলৈ গৈ আছে। মামা আহিলে গ'ল, ভালেখিনি ঘোষণা কৰিলে। বহুত ভাল লাগিল শুনি পেলাই যে এখন আটক ধুনীয়া স্কুল আমাৰ ইয়াতে হ'বলৈ গৈ আছে। চ' আপোনালোকেও ছাপোৰ্ট কৰিব, ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগ পাম অন্য এটা ভিডিঅ'ত। বাই।